हेलो एवरीवन नमस्कार स्वागत जनाइছো মোৰ আন এটা ভিডিঅ'লৈ আশা কৰো ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি আছে কলমৌ শাকৰ এটা ধুনীয়া ৰেচিপি আশা কৰো আপোনালোকেও চাই ভাল পাব তেতিয়াহলে বলক ভিডিঅ'টো আৰম্ভ কৰো হয় এনেকৈ যে কলমৌ শাক ভাজিলে ইমান ধুনীয়া লাগে নহয় খাই কিন্তু শাকখিনি বহুত বেছি দিলে ভাল নালাগে শাক কমকৈ দিব লাগে আৰু ইয়াত দিছেনে ইমান ধুনীয়াকৈ কলমৌ শাকখিনি পানীত কিন্তু এখিনি গজা নাই দে নতুনকৈ উঠোৱা পেটিটোতে কলমৌখিনি গজি আছিল তাৰ পৰা মই এখিনি চিঙি আনিলো আৰু দেখিছেনে কিমান ধুনীয়া কুমলীয়া হয় কিন্তু কলমৌ শাকখিনি আৰু এখিনি গোটেইখিনি চিঙি আনি ভালদৰে ধুই ইয়া মই তেটো কাটি লম সৰু সৰুকৈ মিহি মিহিকৈ কাটি লম কিছুমান ডাঙৰ ডাঙৰকৈ কাটিলো একো ডাঙৰ নহয় পিছে কিন্তু এয়া মই মিহি মিহিকৈ কাটি লৈছো তাৰপিছত লৈছো বুট আৰু সৰু সৰুকৈ কাটি লৈছো আলুটো নিজৰ সাইজ অনুযায়ী দিব পিয়াজ কাটি লৈছো সৰু সৰুকৈ লৈছো কেইটামান নহৰু আৰু লৈছো দুটা কেঁচা জলকীয়া কেইটা মই টুকুৰা টুকুৰা কৰি লৈছো আৰু এইখিনি দিয়ে মই ভাজিখিনি বনাম আৰু নহৰু অকনমান সৰহকৈ দিব লাগে যিকোনো শাকতে মই কিন্তু নহৰু দিওঁ নহৰু দিলে ভাল লাগে সেইবাবে আৰু ইফালে কেৰাহী পাতি দিলো তাতে কেৰাহী গৰম হৈ গ'ল তেল দি দিলো তেল অকমান সৰহকৈ দিছো শাকৰ যেহেতু ভাজি হয় তেল অকন লাগে তাতে তেল গৰম হোৱাৰ পিছত অকনমান দিছো পাঁচফোৰণ কিটা ফুটাৰ পিছত গোটেইখিনি পিয়াজ নহৰু জলকীয়া দি দিলো আৰু এয়া যে আমাৰ ঘৰৰ পিছুৱা সৰিয়হ হয় দেই সেইবাবে অকনমান কিবা ফেন উঠাৰ নিচিনা হয় যিমান তেলখিনি গৰম হলো এনেকুৱা হয় ইয়া দেখিছেনে মানে যিমান লৰাব তেনেকৈ কিবা ফেন উঠি যোৱা নিচিনা হয় নাজানো কেলে হয় কিন্তু এনেকুৱাই হয় আৰু এইখিনি ধুনীয়াকৈ দেখিছেনে পিয়াজ আদা নহৰু ভজা হৈ গ'ল ইয়াত দিম আলু আৰু বুটখিনি প্ৰথমতে মই আলু আৰু বুটখিনি নিমখ হালধি দি অকনমান সময় এনেকৈ আলুখিনি ভাজি লম প্ৰথমতে মই শাকখিনি নিদো প্ৰথম আলু আৰু বুট এনেকৈ ভাজি লম প্ৰথমতে তাতে দি দিছো পৰিমাণ অনুযায়ী হালধি দিছো আৰু অকনমান সোৱাদ অনুযায়ী নিমখ দিছো শাকত প্ৰথমতে নিমখ এইখিনি আলু আৰু বুটখিনি ভজা হৈ গ'ল তাতে দি দিছো শাকখিনি এনেকৈ শাক আলু বুট এতিয়া এইখিনি আলু আৰু শাক বুট গোটেইখিনিত ভালদৰে মিহলি হ'ব পৰাকৈ লৰাই দিম আৰু এয়া দেখিছেনে ধুনীয়াকৈ গোটেইখিনি লৰোৱা হৈ গ'ল তেল হালধি নিমখ সকলো মিলি গৈছে এনেকৈ পাই একদম কম জুইত ঢাকি মই সিজাই থাকিম এয়া দেখিছেনে আৰু আপোনালোকে এই কলমৌ শাকবিধ কোনে কোনে খাই ভাল পায় প্লিজ কমেণ্ট কৰিবচোন আৰু আপোনালোকে কেনেকৈ বনাই খায় সেইটোও জনাব আৰু আপোনালোকে এটা কমেণ্ট কৰিব দেই যে বেলেগ বেলেগ কি ৰেচিপি দিব লাগিব তেনেকৈ এটা কমেণ্ট কৰিবচোন মই আপোনালোকে দিয়া ৰেচিপিও কেতিয়াবা ব্যৱহাৰ কৰিম আৰু আপোনালোকে কেনেকৈ খায় সেইটো শ্বেয়াৰ কৰিব
ইফালে ধুনীয়াকৈ মোৰ কলমৌ শাক আলু বুট গোটেইখিনি ভালদৰে সিজি গৈছে এনেকৈ মই লৰাই গোটেইখিনি ভাজি লোৱা হৈ গ'ল দেখিছেনে আৰু ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব আজি